boleh kan nih bang? Sama nasi kolam nih. Boleh. Boleh. Sangat. Di mana ikan kau no? Mainan mati kau salah. Barang betul tak? Kau lagi kau. Hello guys, মই সঞ্জীৱ গগৈ সকলোকে পুনৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি মই আছোহি মোৰ নিজৰ গাঁওখনিতে আছোহি আৰু মোৰ গাঁওখনিত গাঁৱৰ ডেকাসকলে কেনেকৈ ইয়াতে ভোগালী বিহুটি আদৰা প্ৰস্তুতি চলাইছে মই দেখাইছো দেখিছে আপোনালোকে দেখিছে ইয়া ভেলাঘৰটি ইতিমধ্যে হৈ গ'ল আৰু এইফালে আপোনাৰ অকমান চালটো দিবৰ বাবে এইবিলাক কিবা কিবি বনাই আছে আৰু ইয়া সম্পূৰ্ণ গোটেই ডেকোৰেশ্যনটো কৰিছে বিকি গগৈ বিকি কেনেকুৱা ভাল লাগিলে আন্ধাৰ হৈছে এইফালে ভুই দা এয়া বিকি এই গোটেই ডেকোৰেশ্যনটো বিকিয়ে কৰি আছে এইফালে মই অকণমান আগৰ পৰা দেখাইছোঁ চাওকচোন এয়া দেখিছে বিকিয়ে ইতিমধ্যে লাগি আছে এইখিনি কিনো ডিজাইন কৰিছে তেখেতে গোটেইখিনি আপোনালোকক ক'ব বুজাই দিব মই এতিয়ালৈকে ধৰিব পৰা নাই কি এইবিলাক দি আছে মই গৈছোঁ বিকি কেনেকুৱা ভালনে ভালে আজি ভাল লাগিছে কাম কৰি সকলো আহিছে আমাৰ লগৰবোৰ আহিছে ন আহিছে যিহেতু আমি প্ৰত্যেক বছৰে বিহু মাঘ বিহু বুলি ৰাতিপুৱা প্ৰায় দিনটো আমি ভাত চাত নোখোৱাকৈ যিটো আহি ইয়াত কাম লাগি থাকোঁ প্ৰায়ভাগ একেলগত ভাল লাগে বছৰে মই নোখোৱাকৈ আহিলে ইয়াত কোনোবাই কিবা কিবি দিয়ে নে খাবলৈ দুপৰীয়া সাঁজ বা কিবা এটা দিয়ে খাবলৈ দিয়ে প্ৰায়ভাগে চাহ এটা দিয়ে আপাহেঁতি যিহেতু ভাল লাগিছে আজি কাম লাগি আছোঁ আচ্ছা মই গম পাইছোঁ গোটেই ডেক'ৰেশ্যনটো তুমি বোলে গোটেই ডেক'ৰেশ্যন দিছা এইবাৰ তো এইখিনি চিন্তা ধাৰণা কেনেকৈ আহিলে মনলৈ ঘপককৈ এইটো মানে কি বনাইছা এইটো নোৱাৰে অকণমান যদি কৈ দিয়ে অলপ বনাইছোঁ এইটো যিহেতু সেইটো আই লিখিছোঁ কোনটো একেবাৰে মূৰতো আচ্ছা অকণমান আহি দেচোন এইটো গিৰি গৈছিলে বিকিয়ে বুজাই দিব বুজাই দিয়াচোন বস্তুটো কি হয় তাৰমানে সেইটো প্ৰথম এইটো কি প্ৰথমে এইটো আই লিখিছোঁ আই তাৰপিছত যিহেতু লভটো লিখিবলৈ আই লভ এইপিনে বিহু লিখিছোঁ ইউ নহয় তাৰমানে এতিয়া যিহেতু বনি আছে এইটো ইতিমধ্যে বিটো বনি গ'ল ন লভৰ পিছত বি বনি গ'ল বি আই এইফালে এইচ ইউ বনিব আছে হয়নে এইফালে দেখিছে ভেলাঘৰটো আটক ধুনীয়াকৈ বনালে আৰু ইয়াৰ গাঁৱত দেখিছে ডেকাসকলে লাগি আছে আৰু ইয়াৰ আমাৰ দেখিছে ৰুণাজিত চেতিয়া লাগি আছে হেল্ল' চা কেনেকুৱা নমস্কাৰ আজি মাঘ বিহুটো যিহেতু আহিছে কি ক'ব তাকে আমাৰ চবৰে বিহু চিহু লাগিছে ন ঠিকে আছে ডেকাখিনি ন মই এবাৰ বিয়া পাতি পালোঁ যে মাঘ বিহুত যে এই আগতে হাঁহ চাহ চুৰ কৰা হয় এনেকুৱা কিবা প্লেনিং কৰিছে নেকি নাই আজি ৰাতি লিখিমে মানে কাৰ ঘৰত হাঁহ এবাৰ গাঁৱত বহুত বেছি বোলে বহুত বেছি নেকি এবাৰ বহুত বেছি দামটো বেছি 600 টকা তাকে আধা দামটো পেলাই থৈ আহিমগৈ আধা আমি যে মেনেজ কৰি ল'ম আৰু বোলো ইয়াত দেখিছে ৰুণাজিত চেতিয়াও লাগি আছে